বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই কম যে গৃহ নিৰ্মাণ আৰম্ভ কৰাৰ বাবে আটাইতকৈ শুভ বাৰ কোনটো বা আমি কোন বাৰে গৃহ নিৰ্মাণ আৰম্ভ কৰিলে আমাৰ বাবে ভাল। বন্ধুসকল, আমাৰ সকলোৰে জীৱনত এটি ভাল ঘৰ নিৰ্মাণ কৰাৰ সপোন থাকে আৰু সেয়েহে আমি গৃহ নিৰ্মাণ কৰাৰ আগতেই জ্যোতিষীৰ হতুৱাই আমি দিন বাৰ চাই লওঁ। বাস্তু শাস্ত্ৰৰ মতে বন্ধুসকল, যদিহে আমি ৰবিবাৰে গৃহ নিৰ্মাণ আৰম্ভ কৰোঁ তেন্তে জুইৰ পৰা বিপদ আহিব পাৰে বুলি কোৱা হয়, অৰ্থাৎ অগ্নিৰ পৰা ভয় থাকে বুলি কোৱা হয়। যদিহে সোমবাৰে গৃহ নিৰ্মাণ আৰম্ভ কৰা হয় তেন্তে অৰ্থ লাভ হয় বুলি কোৱা হৈছে। ঠিক তেনেদৰে যদিহে মংগলবাৰে গৃহ নিৰ্মাণ কৰা হয় তেন্তে বিভিন্ন ধৰণৰ বিপদ আহিব পাৰে বা বিভিন্ন ধৰণৰ ক্ষতি হ'ব পাৰে বুলি কোৱা হৈছে। ঠিক তেনেদৰে বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে যদিহে গৃহ নিৰ্মাণৰ আৰম্ভণি কৰা হয় তেতিয়াহ'লে চাৰিওফালে শুভ বুলি কৈছে। আৰু শেষত যদিহে শনিবাৰে গৃহ নিৰ্মাণৰ আৰম্ভ কৰা হয় তেতিয়াহ'লে অশুভ বুলি কৈছে, অৰ্থাৎ ভয়ৰ সম্ভাৱনা থকা বুলি কৈছে। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে যে সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰহে আমি নতুন গৃহ নিৰ্মাণৰ আৰম্ভণি কৰিব লাগে।